কথাখিনি বুজি পালে নহয়? পাইছো স্যাৰ আপুনি টেনশ্যন নল'ব স্যাৰ মোক কামৰ দায়িত্ব দিলে যেতিয়া কামেও ভাবিব লাগিব কাৰ হাতত পৰিলো এইবাৰ ফুটনি মাৰিব নালাগে, আগতে কামখিনি ভালকৈ কৰক। বিশ্বাস ৰাখক স্যাৰ আৰু স্যাৰ এটা ভুল নকৰিব এতিয়া যে এইজন আগৰ কৃষ্ণ কমল খাটনীয়া মানে এতিয়া দিল্লী ফেৰত কৃষ্ণ কমল খাটনীয়াৰ মুখেৰে কৈ থাকিলে নহয়, প্ৰমাণ কৰি দেখুৱাওক। বাকী ষ্টেটৰ পৰা যোৱাসকলে এতিয়া নতুন ষ্টাইলত কাম আৰম্ভ কৰিলে চাগে। আপুনি কি ঘোঁৰা ঘাঁহ কাটি আছে? এনেই আপোনাৰ নামটো মই ৰিকমেণ্ড কৰিলো। তেনেকেনো কিয় কৈছে স্যাৰ? বাকী ষ্টেটৰ পুলিচতকে তাত মোৰ ৰেকৰ্ড ভালহে। আপুনি লাগিলে সোধকচোন, কেম্প ফায়াৰৰ দিনা আমাৰ পাৰ্টি হৈছিলতো, চব পুলিচক মানে নিজৰ নিজৰ জাতীয় সংগীতটো গাবলৈ দিছিল। বাকীবোৰে যে গালে, চাহাববোৰেতো মূৰ তুলি নাচালে, ভালকে একো বুজিয়ে নাপালে। হয় নেকি? কাৰণ সিহঁতে নিজৰ নিজৰ ভাষাত গৈছে, তাততো হিন্দীহে বুজি পায়। কিন্তু মই যেতিয়া ধৰিলো স্যাৰ, চবেই চাগে থৰ লাগি আপোনালৈ চাই আছিল। চাইহে আছে নে? চাহাববোৰ উঠি আহি গোপা মাৰি ধৰি বোলে কেজি আপুনি কিয় জাতীয় সংগীত গায়া হে? आपका জাতীয় সংগীত ইতনা সুন্দৰ হে। আপুনি এনেকুৱা কি গালে? 2 লাইন গাই দিওঁ। গাওকচোন গাওক। ओ मेरा अपना देश, ओ मेरा चिकना देश, देख लो एक बार मुँह है तुहार, ख्वाहिश मेरी भरा नहीं है। কি গাইছে এডাল আপুনি? জাতীয় সংগীত। জাতীয় সংগীত হ'বলা হিন্দীত গায়। নহ'লে বুজি নাপায়। আপুনি চাগে প্ৰথম অসমীয়া যি জাতীয় সংগীত হিন্দীত গাই আহিছে। ৰেকৰ্ড কৰিলো, ধ্বংস কৰি থৈ আহিছে, ডুবাই থৈ আহিছে। তেওঁলোকে ভালে পাইছে। যাওক বুলি কৈছে ন আপুনি? যাওক কামত ধৰক। কিয় পঠিয়াইছিলে এই মানুহটোক মই?